तो हेलो फ्रेंड्स वेलकम टू माय चैनल बाक्सुरीवाला मिमास भइस अफ आसामिज शेयर। तो फ्रेंड्स जी पापा केवल इयाते पाबा भिडिओটো लाइक करि তোমালোকে থলে অৱস্থায় বহি যাব পাৰা। তো फ्रेंड्स মই আজি তোমালোকৰ আগত প্ৰদৰ্শন কৰিবলৈ গৈ আছো সেইকেইখন জনপ্ৰিয় মিমছ যিকেইখনে মুঠৰ ওপৰত সোশ্যাল মিডিয়া জগতখন তল ওপৰ কৰি ৰাখিছে আৰু ডেকাৰ পৰা বুঢ়ালৈ যাৰ মুখে মুখে মাত্ৰ সেইকেইখনে প্ৰচলিত। তো বলা অকনো দেৰি নকৰাকৈ আজিৰ বাক্সটি আৰম্ভ কৰো। ডাঙৰ কোম্পানীয়ে মোক ৰিকুৱেষ্ট কৰে প্লিজ ৰিচাৰ্জ ইউৰ একাউণ্ট খান্তা কিন্তু মই পাত্তাই নিদিওঁ। পঢ়াওটা আৱিষ্কাৰ কৰিছে ভাল কথা কিন্তু এই পৰীক্ষা বোলা বস্তুটো আৱিষ্কাৰ কৰা কি জৰুৰী হে क्या এইবাৰ কৰোনা নামেৰে ব্ৰাছে আহি পালে। পৰীক্ষাৰ মাজত টয়লেটলৈ গৈ জ্ঞানী হৈ অহাটো এটা যিটো সকলোৰে নাথাকে। যদি কোনোবাই ৰাতিপুৱা 10টালৈ শুই থাকে তেন্তে সি এলেহুৱা নহ'বও পাৰে কাৰণ তেওঁৰ সপোনবোৰ ডাঙৰো হ'ব পাৰে। দিয়াৰ পঢ়া শুনা তোৰ লগত ব্ৰেকআপ তই মোতকৈও ভাল ষ্টুডেণ্ট পাবি। আহি গ'ল আৰু চিন্তা নাই টিকটক মেণ্টেল হস্পিটেল। ষ্টুডেণ্টৰ আচৰণ পৰীক্ষা শেষ হোৱাৰ পিছত ৰিজাল্টৰ 2 দিন আগত। তো फ्रेंड्स আজিৰ বাক্সটি ইমানতে শেষ হোৱা বুলি মোৰ ফালৰ পৰা তোমালোকক ঘোষণা কৰি দিলো। ভিডিওটো যদি ভাল পালা লাইক কৰি দিবা আৰু কমেন্ট বক্সটো এনে পৰি আছে ভিডিওটো কেনে পালা তাত কমেন্ট কৰি জনাই দিবা আৰু তোমালোকে ভিডিওটো খুৰা-খুৰি পেহা-পেহী সকলোৰে মাজত শ্বেয়াৰ কৰি দিবা যাতে সকলোৱে ভিডিওটো উপভোগ কৰিব পাৰে আৰু এনজয় কৰিব পাৰে। তো তলত ৰঙাকৈ সাবস্ক্ৰাইব বাটনটো ওলাই আছে তাত তোমালোকে সাবস্ক্ৰাইব কৰি ঘণ্টাটো অন কৰি দিবা মানে বেল আইকনটো অন কৰি দিবা। ফ্ৰী হয় পইচা নালাগে তোমালোকে সেইটো কৰি দিবা। তোমালোকে চকু মুজিয়ে কৰিব পাৰিবা নহলে তোমালোকে আগলৈ আৰু এনেকুৱা বাক্সটি ভিডিওৰ নটিফিকেশনটো নাপাবা তো তোমালোকে এনজয় কৰিব নোৱাৰিবা। তো আজিলৈকে निकल लौड़े আব্বে চেন্ডেল জোৰটো লৈ যাব দি। পইচা আবে কোতে